ড্ৰাংক ড্ৰাইভিঙৰ ফাইন এতিয়া মই উল্লেখ কৰিব বিচাৰিছোঁ। ফাইন হ'ল পানিছমেণ্ট 1000 rupees fine, 10,000 rupees fine, 6 months imprisonment and cancellation of driving license. তো এইটো বেছি ডাঙৰ এইটো ফাইন আছে। তো এই কাৰণে মই ভাবিছোঁ যে আমি যদি মানুহক এইটো এনেকুৱা অপশ্যন দিওঁ যে তেওঁ নিজে কিছুমান চাৰ্জ দি পেলাই তেওঁ এটা ড্ৰাইভাৰ এদিনৰ কাৰণে ড্ৰাইভাৰ হায়াৰ কৰিব পাৰে, তেওঁ মোৰ মতে তেওঁ লৈ ল'ব। ইয়াৰ পিছত আমি টু হুইলাৰ্ছ কাৰণে আমি ড্ৰাইভাৰ আৰু পিলিয়ন ৰাইডাৰ দুজনকে আমি হেলমেট চেকিং কৰিম, আৰু যদি তেওঁ হেলমেট পিন্ধা নাই তেতিয়াহ'লে আমি আইনমতে এইটো ষ্টেপছ ল'ম।